Nope. Wow. নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো আৰু মোৰ নতুন ভিউৱাৰসকলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো শেষলৈকে চাব বুলি আশা কৰিলো আপোনালোকে বৰশী বাই ভাল পায়নে যদি ভাল পায় আহি যাব পাৰে আমাৰ ঘৰত বৰশী বোৱাৰ মজা ল'বলৈ আমাৰ বাবু আৰু মাইনাই আজি বৰশী বোৱাৰ মজা লৈ আছে আৰু আমাৰ বাবু মাইনাই মাছ কেইটামান বিক্ৰী ৰাখিছে আমাৰ কিমান বিক্ৰী হ'ল বা কিমান বিক্ৰী হ'ল মামা আমাৰ পুখুৰীটো সৰু পুখুৰীটো হিচাপত মাছ অলপ বেছিয়ে হ'ল ইকো বেলেন্সৰ কাৰণে দেউতাই আজি ডাঙৰ ডাঙৰ মাছ কেইটা উলিয়াই বেছিব ওলাইছে আগতে এটা মই কাৱৈ মাছৰ ৰেচিপি বনাইছিলোঁ কিন্তু ইমান এটা ঠিক নহ'ল আপোনালোকে জনাবচোন কমেণ্টত কাৱৈ মাছৰ ৰেচিপি কেনেকৈ বনাব পাৰি পুখুৰীটোত মাছ বেছি হোৱাৰ কাৰণে মাছকেইটা ইমান ডাঙৰ হ'ব পৰা নাই এনেই বুলি মাছকেইটা 200-250 গ্ৰামলৈকে ডাঙৰ হয় মাছকেইটা বেপাৰীয়ে লৈ গ'ল এতিয়া ট্ৰেক্টৰ আহিছে হাল বাবৰ কাৰণে এনেকৈ হাল মাৰিলে পথাৰত সৰু সৰু মাছ ঢেৰ ওলায় আৰু আজি জাল পাতি সৰু সৰু মাছ কেইটামান উঠালোঁ ভাবিছোঁ মাছ কেইটা পাতত দি খাম আৰু আপোনালোকেতো জানেই পাতত দিয়া মাছৰ সোৱাদ কেনে এতিয়া সেই কিলোৱা পাতখিলাত মই মাছখিনি দি ল'ম আৰু মই সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনিও দি ল'ম ইয়াতে আৰু এতিয়া মই সৰু সৰু কণ জলকীয়াকেইটাও দি লৈছোঁ লগতে এটা পকা জলকীয়াও দিছোঁ এতিয়া মই মাছখিনি টোপোলা বান্ধি ল'ম আৰু এনেকৈ টোপোলা বান্ধি ল'লে মাছত কলপাতৰ ফ্লেভাৰটো ধুনীয়াকৈ সোমাই যায় আৰু লগতে মই তাৱাখন গৰম কৰি লৈছোঁ তাত মই অকণমান তেল দি ল'ম যাতে কলপাতখন জ্বলি নাযায় আৰু এতিয়া মই 10-15 মিনিটমান লুটিয়াই লুটিয়াই মাছখিনি ভালদৰে সেকি ল'ম আৰু মোৰ পাতত দিয়া মাছ ৰেডি হৈ গ'ল Nope. সোৱাদ অনুযায়ী মই নিমখ অকণমান মিঠাতেল আৰু অকণমান নেমু চেপি লৈছোঁ ভিডিওটো চাই যদি ভাল পাইছে প্লিজ এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ